গুড মৰ্নিং বন্ধু বান্ধৱীসকল, নমস্কাৰ জনাই মোৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মই বাইক দিছোঁ, চাইকেল দিছোঁ, এবাৰ এইটো বদা পানী ৰাতিপুৱা ভাইটি শুই উঠিয়ে চাইকেল বাইক ধুবলৈ আমাৰ লগতে লাগি গ'ল। তাকে এতিয়া ধুই পিনি আপোনালোকৰ লগত কথা পাতি আছোঁ। এখন ভাইটিৰ চাইকেল ধুই মেলি ৰেডি। এফালে পাপা আৰু মই বাইক চাইকেল এইবিলাক ধোৱাত লাগি আছোঁ আৰু লগতে ভাইটিও ধুই আছে। বাবু কি কৰিছা? কি ধুইছা সেইখন? চাইকেল ধুলে নাই? চাইকেল কোনখন? তোমাৰখন? বাইক আৰু চাইকেল ধুই হোৱাৰ পাছত এতিয়া ধুই আছোঁ পাপাই মই মেজিকখন। কেমেৰাটোৰ কথা কৈছোঁ, বহুত বেয়া হৈ গ'ল, মানে ধোঁৱা আহিছে অলপ। বাইকখন শুকুৱাই নাই, তাক বহিব লাগে। এইখনৰ বাহিৰ চাইডটো ধুই হৈ গ'ল, এতিয়া আমি ভিতৰ চাইডটো চফা কৰিম। এতিয়া পাপাই গা পা ধুই মেলি চাকি বন্তি জ্বলাই পূজা কৰিছে। এতিয়া পাপাৰ লগতে আমিও সেৱা কৰিছোঁ ভগৱানক। আজিৰ ভিডিঅ'টোত আমাৰ ঘৰত বিশ্বকৰ্মা পূজানো কেনেকৈ পালন কৰিলোঁ তাকেহে দেখাইছোঁ। বেছি ডাঙৰকৈ নকৰিবা, অকণমানকৈ কৰিলে হ'ব। এতিয়া ভগৱানৰ ওচৰত চাকি বন্তি জ্বলাই প্ৰসাদ দিয়া হ'ল। এতিয়া গাড়ী বাইক সকলোবিলাকতে ফুট দিছোঁ। এতিয়া মানুহবিলাক যে আহিছে তেওঁলোকক প্ৰসাদ দিয়া হৈছে। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। যদি চাই ভাল পালে তেনেহ'লে লাইক কৰি দিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।